এভৰিৱান তো আজি গৈ আছোঁ ফিল্ডলৈ যিহেতু ফিল্ডত জাতীয় পতাকা উত্তোলন কৰা হ'ব আমাৰ তাত আজি আকৌ দেখিছেনে বৰষুণ আকৌ দি দিছে একদম বহুত বেয়া কৰিছে বতৰ তো লগ পাইছোঁ তালৈকে বৰষুণ দিছে যদিও ষ্টুডেণ্টবিলাক স্কুললৈ আহিছে দেখিছেনে তাহাঁতক চাই মানে আমাৰ আগৰ স্কুলৰ কথা মনত পৰি গ'ল আমিও তেনেকৈ গৈছিলোঁ আৰু ইয়াত তাই ফুল লৈ লৈছে মই নিয়া নাই যিহেতু ভাইটি ভণ্টি আগতেই মানে ৰাতিপুৱা শুই উঠি ফুল ছিঙি ল'লে মোৰ কাৰণে অলপো নথলে সেইকাৰণে মই নিব নোৱাৰিলোঁ তাৰপাছত এয়া পালোহি আমি ৰানিং কৰা ফিল্ড আৰু এয়া দেখিছেনে ঝাণ্ডা গাড়িবৰ কাৰণে তাত ৰেডি কৰি থ'লে আৰু নদীত গৈ ভৰি হাত ধুই মেলি ইফালে অলপ ৰৈ আছোঁ আৰু তাহাঁতিকেইজনী ফুলখিনি ভালকৈ পলিথিনত ভৰাই লৈছে তাৰপাছত গ'লোঁ আমি তালৈকে আৰু ইফালে ৰৈ আছোঁ যিহেতু গোটেইখিনি ৰেডি কৰাৰ পাছতে মানে কৰা হ'ব আৰু মানে এটাই কথা আমি ৰানিং কৰা ফিল্ডত মানে একো বাদ দিয়া নাই কিবা এটা অকেশ্যন হ'লে আমি ফিল্ডত কৰোঁৱে এয়াই ভাল আমি মানে এটা ফেমিলি নিচিনাই হৈ গ'লোঁ যি কৰিলেও একেলগতে কৰোঁ সঁচাকৈ বহুত ভাল লাগে আৰু এয়া জাতীয় পতাকাখনত ফুল দি দিয়া হৈছে আৰু অলপ পাছতে আমাৰ জাতীয় পতাকা উত্তোলন কৰা হ'ব আৰু যোৱাকালি মানে ব্লগটো দিব পৰা নাই যিহেতু বহুত দেৰি হৈ গৈছিলে আজি আমাৰ এডমিশ্যন আছিলে কলেজৰ সেইকাৰণে আজি মই গধূলিয়ে এতিয়া এডিট কৰিছোঁ আৰু এয়া মানে জাতীয় পতাকা অলপ পাছত উত্তোলন কৰা হ'ব আপোনালোকে চাই থাকক আৰু ইয়াৰ ৰংগোলী দি লৈছে মানে জাতীয় পতাকাৰ 3টা ৰং আৰু তেওঁলোকে একেবাৰে ধুনীয়াকৈ কামত লাগি গৈছে মই ভিডিঅ' কৰি দিছোঁ আৰু এয়া দেখিছেনে ফুল দি দিছে ইমান ধুনীয়াকৈ সজাইছে আৰু এয়া ইমান কেইজন ল'ৰা মানে আমি ল'ৰা ছোৱালী বহুত কেইজন আছোঁ এনেকৈ মিলাই মিলি আমি কৰিলোঁ কালি বিশেষ দিনটো আৰু মানে ভাল কৰিব চেষ্টা কৰিলোঁ আৰু ইয়াত ধূপ জ্বলাই মেলি এতিয়া পতাকা উত্তোলন কৰা হ'ব আমি গোটেইকেইজন মানে ৰাউণ্ড হৈ লৈছোঁ আৰু এয়া ভাইটিয়ে এতিয়া জাতীয় পতাকা উত্তোলন কৰিব তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আমিতো ইমান নাজানো আগবাঢ়ি মানে ওলাইছোঁ কিবা এটা কৰিবৰ কাৰণে ইয়াৰ পৰাইতো আমাৰ যাত্ৰা আৰম্ভ হ'ব हिमाचल यमुना गंगा उत्सल जलधि तरंगा तब शुभ नामे जागे तब शुभाशिष मागे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय जय জাতীয় পতাকা উত্তোলন কৰাৰ পাছত আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত গালোঁ আৰু এতিয়া ধূপ জ্বলালোঁ আৰু ফ্ৰেণ্ড কেইজনীয়ে আগতেই জ্বলালে আমি এতিয়া জ্বলাই লৈছোঁ পাছত আৰু ইফালে অলপ ফটো তোলোঁ বুলিয়ে আহি পৰিলোঁ যিহেতু স্মৃতি হিচাপে মানে থ'ব বিচাৰিছোঁ পাছত গৈ আমি এনেকৈ কৰিছিলোঁ বুলি পাছত চাব পাৰোঁ আৰু ইফালে ল'ৰাবিলাকো ফটো তোলাত বিজি হৈছে তাৰ পাছত আমি খালোঁ চানা যিহেতু চানা লাৰু আৰু লালমোহনৰ আয়োজন কৰা হৈছিলে আমি ল'ৰা ছোৱালী মিলিয়ে এইবিলাক মানে প্লেন কৰিছিলোঁ তাৰপাছত এয়া মানে এনেকৈ মানে কৰিলে বহুত ভাল লাগে নহয়নে মিলিজুলি তাৰপাছত আমি খালোঁ খাই মেলি অলপ সময় থাকি ঘৰ যাবলৈ ওলালোঁ 15 আগষ্টৰ দিনা আকৌ মোৰ খুৰীৰ বাৰ্থডে নহয় সেয়েহে খুৰীয়ে বজাৰত পঠালে মিঠাই আনিবৰ কাৰণে যিহেতু আইতা ককা মাহী মামী আহিছে ছাৰপ্ৰাইজ দিছে খুৰীক আমি গম পোৱা নাছিলোঁ আহিব বুলি আৰু কেক লৈ আহিছে তাৰপাছত বজাৰৰ পৰা আহি এয়া মোৰ মানে শান্তি নাই নহয় ৰানিং কৰিবৰ কাৰণে ওলালোঁ আৰু এয়া পোৱালীকেইজনে মোক বাই বাই বুলি দিছে তাৰপাছত ফিল্ডত আহি এয়া মধুৰিআম খাব লাগি গৈছোঁ গৰু খাব আহিছে মধুৰিআম খাবলৈ গাই আমি খাই আছোঁ চাওকচোন কিয় মিঠা খায় আমাৰ প্ৰিয়ংকা বাইদেউ আনিছে এইজনী প্ৰিয়ংকাই এইটো কোনে খাব কুকুৰা আছে এইবিলাক
ফিল্ডত অহাৰ কাৰণে খুৰীৰ কেক কাটিঙো চাব নাপালোঁ, একো নাই। তাৰপাছত ফিল্ডত মানে যোৱাকালি কি হ'ল আপোনালোকৰ ওচৰত কওঁ ৰ'ব, ল'ৰাবিলাকে মানে চেলেঞ্জ কৰিছিলে যে ৭৮তম স্বাধীনতা দিৱসৰ কাৰণে তেওঁলোকে ৭৮ পাক দৌৰিব, কিন্তু যিমানখিনি দৌৰিলে আমি যথেষ্ট ভাবোঁ তেওঁলোকে ইমানখিনি কৰি দেখাব পাৰিছে। যিহেতু 5:30ৰ পৰা আৰম্ভ কৰিছিলে আৰু এতিয়াতো দিন ছুটি, সেয়েহে তেওঁলোকে 73 ৰাউণ্ড মানে কমপ্লিট কৰিব পাৰিলে আৰু মানে বহুত এন্ধাৰ হৈ গৈছিলে, সেইকাৰণে কমপ্লিট কৰিব নোৱাৰিলে। একো নাই, যিমানখিনি কৰিছে আমাৰ কাৰণে যথেষ্ট, তেওঁলোকৰ কাৰণে বহুত বহুত চেলিউট আৰু আগুৱাই যাওক। আৰু এয়া দেখিছেনে কিমান ৰাতি হৈ গ'ল, আমিও আহি পালোঁ। আৰু এইকেইজন হ'ল আমাৰ দাদা ভাইটিসকল। তো আজি ব্লগটো চাই কেনে পালে জনাব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।